মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান যন্ত্ৰৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। অনুবীক্ষণ যন্ত্ৰ, ইংলিছত মাইক্ৰস্কপ। দূৰবীক্ষণ যন্ত্ৰ, ইংলিছত টেলিস্কপ। তাপমেতা যন্ত্ৰ, ইংলিছত থাৰ্মোমিটাৰ। চাপ জোখা যন্ত্ৰ, ইংলিছত বেৰ'মিটাৰ। বায়ুৰ গতিবেগ জোখা যন্ত্ৰ, ইংলিছত এনিম'মিটাৰ। তাৰপিছত বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰ, ইংলিছত ৰেইনগজ। উচ্চতা জোখা যন্ত্ৰ, ইংলিছত অল্টিমিটাৰ। বিদ্যুৎ প্ৰবাহ জোখা যন্ত্ৰ, ইংলিছত এমিটাৰ। ভূমিকম্প জোখা যন্ত্ৰ, ইংলিছত ছিস্মোগ্ৰাফ। গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ, ইংলিছত লেক্টোমিটাৰ। আৰু গতিশীল বস্তুৰ দূৰত্ব জোখা যন্ত্ৰ, ইংলিছত অডোমিটাৰ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।